Guys, welcome to my channel PB Entertainment. আজি আপোনালোকৰ আগলৈ আকৌ এটা নতুন ব্লগ লৈ আহিছোঁ। আজি মানে বহুত দিন হ'ল ঘৰতে আছোঁ, তাকে বোলো আজি অকণ ওলাই যাওঁ। আজি দেওবাৰ, গতিকে ব'লক আজি অকণমান লগৰকেইটাৰ লগত অলপ বৈঠালাংচু পিনে এজোপা জেগা আছে, ধুনীয়া ৱাটাৰফল আছে, তাত আজি চাবলৈ যাম। ব'লক আপোনালোককো লৈ যাম লগত, ব'লক। ওলাই কিনি ৰেডি, এতিয়া ৰাস্তালৈ গৈ আছোঁ। লগৰকেইটা আহিব আৰু সিহঁতৰ লগত যাম আৰু ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ৰাস্তা ৰখি আছোঁ লগৰটোৰ কাৰণে, লগৰটো আহিব আৰু যাম আৰু পূৰা জেগাকণ বোলে বহুত ভাল, কিবা ৱাটাৰফল আছে বোলে, চাই মজা লাগিব। ব'লক তেনেহ'লে আপোনালোককো লৈ যাম আজি। পূৰা আৰম্ভ এতিয়া গৈ আছোঁ আমি লগৰ লগত। আহি এইখিনিতে পাই গ'লোঁ এটা খাল। চাওক ৰাইজ, চাওক এইটো কি এডাল খাল। কেইদিনমানৰ আগত যি অসমবাসী যি মানে বানপানী হৈছিল, বানপানীয়ে গোটেই ৰাস্তা শেষ কৰি দিলে। ৰাস্তা নহয়, এটা খালহে, কি বিলাই। চাওকচোন, ক'ৰবালৈ যাবলৈ বুলিলেও এতিয়া এলাহে লগা হৈছে। তাতে আমাৰ বাইকখনো ফচি গ'ল। লগতে বহুত কষ্ট কৰি উঠাইছে। যা যেনে তেনে ঘৰৰ পৰা পূৰা 12 কিলোমিটাৰ আহি এতিয়া কামপুৰ পালোহি। কামপুৰৰ পৰা আৰু কিমান কিলোমিটাৰ মই লগৰটো সুধিম ৰ'ব। এই ওলাবলৈ লাজ কৰে আগত। আৰু 26 কিলোমিটাৰ আছে, তাৰপিছত আমি আমাৰ য'ত যাম তাত পাই যাম। আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। আৰু ইয়াৰ লগতে সকলো মুছলিমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা হেপী জনালোঁ। এইটো মোৰ বন্ধু বিদ্যা সিং। আজি কেনেকুৱা লাগিছে? ভালে লাগিছে যাবলৈ। যোৱাই নাই আৰু আমি আজি মানে 10টা যাম, এতিয়া দেখোন আহিয়ে পোৱা নাই। এনেকৈ ৰখি আমনি লাগি গৈছে আৰু দিয়ক, এতিয়ালৈকে আহিয়ে পোৱাহি। সেই গাইছ, গৈ আছোঁ আমি টিকা পাহাৰলৈ সকলো একেলগে। আমি আজি দেওবাৰ, গোটেইকেইটাই বোলো ভাবিলোঁ অকণমান ঘৰত নাথাকিনো কি কৰিম আৰু বোলে অকণ ওলাই যাওঁ বুলি ভাবি আমি লাহে যা। এই দেখিছে কিমান স্পীড চলাইছে। আমি গৈ আছোঁ এতিয়া টিকা পাহাৰ। কি মজা লাগিব, ব'লক আপোনালোকে চাওক কেনেকুৱা লাগে ক'ব। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ব'লক। সেই দস্তু পাই গ'লোঁ সেই টিকা পাহাৰ। চাওক জেগাখিনি কি মজা প্লেচ, চাওকচোন। পাই গ'লোঁ সেই টিকা পাহাৰ, এইটোৱেই কয় প্লেচ। আহক আপোনালোকে সকলোৱে এবাৰ চাওকচোন, কি মজা লাগিছে জেগাকণ। আৰু ভিতৰলৈ যাওঁ, আমি গম পাব কি মজা আছে। আহক। মাংস গাহৰি ভয় লাগি আছে। হেল্ল', এয়া পূৰা আহি আছে সকলো। বহুত মাংস গাহৰি মাহৰি। আৰে ভাই খলা বমা লাহে টিকা পাহাৰ জেগা এবাৰ আহক সকলোৱে চাবলৈ। কি মজা জেগা, চাওক টিকা পাহাৰ। মোবাইল এতিয়াই পৰিলে হয়। কি মজা জেগা, চাওক সকলোৱে আহিব এপাক চাবলৈ। বৈঠালাংচুত আছে, কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। টিকা পাহাৰ কি মজা এলেকা, চাওক। আমাৰ খানা আয়োজন হৈ আছে ওপৰ পিনে, আপোনালোকে চাবলৈ পাব। চাওক পুৰা পাৰ্টি চলি আছে। আমাৰ এজন বন্ধুৱে, তই নামটো কি তোমাৰ? নামটো নাজানা? ক'ৰ পৰা আহিছা তুমি? আমেৰিকা নে মংগলগাঁও পৰা আহিছা? দেখিছে গাইছ, এইজনে নিজৰ নামটো নাজানে, ক'ৰ পৰা আহিছে এইটোও নাজানে। এয়া পূৰা গাহৰি ধুই থকা হৈছে। গাহৰি পূৰা গাহৰি সৈতে আজি খাম আৰু পূৰা, হয়নে? এইটো কি নোখোৱা মানে, পেলাই দিবা? চালা পূৰা গাহৰি খোৱা হ'ব, আপোনালোকে চাই থাকক। এই আমাৰ লগৰকেইটাৰ পূৰা কাটা বাচাত লাগি আছে। মই এইবিলাক কাটা বাচাত ইমান ভাল নাপাওঁ, ঘূৰিহে ভাল পাওঁ, গতিকে মই ঘূৰি আছোঁ, সিহঁতে কাটা বাচা কৰি থাকক। মাংস বনাই হৈ গ'ল, এতিয়া অলপ চাওক আপোনালোকে কেনেকুৱা লাগিছে। এই প্ৰাকৃতিক পৰিৱেশটো চাওক, কি মজা। বন্ধুসকল আহিব আপোনালোকেও ইয়ালৈ। কি মজা পানী, পাহাৰ, কি মজা। আমি য'ত ভাত বনাইছোঁ জেগাকণ হৈছে এইকণত মজাকৈ বনাইছোঁ আমি।
আৰু ইয়াৰ হ'ল গাত আপোনালোকে গাও ধুব পাৰে আমি গা ধুবলৈ গৈ আছোঁ ভাতকেইটা খাই লওঁ ভাতকেইটা খাই লৈ গা ধুম আপোনালোকে চাব কি মজা লাগিছে জেগাখন আপোনালোকে আহিব পাৰে মজা জেগা গাইছ এতিয়া মই গৈ আছোঁ আমি গৈ আছোঁ সকলো একেলগে গা ধুবলৈ ওপৰলৈ পাহাৰটোৰ পৰা মানে ওপৰৰ তলৰ পৰা ওপৰলৈ যাব লাগে গাটো ধুবলৈ আমি গৈ আছোঁ ওপৰলৈ প্লিজ আপোনালোকে দেখিছে মোৰ ফটোবিলাক অলপ লৈ গৈছে তাত প্লিজ ড'ন্ট মাইণ্ড প্লিজ তাত মানে হেৰি নকৰিব কাৰণ মোৰ যিহেতু দামী কেমেৰা নহয় মোবাইলত কৰি আছোঁ হাতেদি কৰি আছোঁ সেইটো কাৰণে মানে আপোনালোকে প্ৰাকৃতিক সৌন্দৰ্যটো মনোযোগ দিয়ক এইবিলাক লৈ ইমান মই মাইণ্ড নিদিব চাওক আমি এতিয়া গা ধুবলৈ গৈ আছোঁ ওপৰত মোৰ লগৰ বন্ধুকেইজনো গৈ আছে কি মজা লাগিছে জেগাখিনি বহুত বিউটিফুল প্লেচ চাওক ওপৰত যে মানে ওপৰত আমি গা ধুমগৈ এতিয়া বলক তেনেহ'লে বলক গাটো ধুই লওঁ সেই গাইছ মই কাপোৰ সলোৱাৰ মানে লগৰকেইটাই আধা আধি গাত ধুলেই ইমান জল্দি নহয় ইমান এক্সাইটেড ইহঁত মানে মোলৈ ৰ'বলৈ সময় নাই মই ভিডিঅ' কৰি থাকোঁতেই সিহঁতে আধা আধি গা ধুই হ'লেই বলকচোন ময়ো গাটো ধুই লওঁ বলক নহ'লে অফিচত এৰি থৈ গুচি যাব মই গাই ধুব নাপাম বোলে গাটো ধুই লওঁ এতিয়া ঘৰলৈ উভতিলোঁ আৰু গা পা ধুই কৰি বলক বহুত মানুহ আহিছে আজি বহুত মানুহ ইমান বঢ়িয়া জেগা আমি ইমানেই আপত গৈছোঁ যে আহোঁতে এই ষ্টাৰ্ট বন্ধ কৰি আহি আছোঁ হা কি মজা अरे बाप रे वाह मस्त गई रे ये कौन था ये मजा सब डायरेक्ट যাব গৈ ঠিক আছে আহি গৈছোঁ অ' ভাই ছাৰ তামোলৰ বাগান চানা তামোলৰ বাগান চাওক কি মজা মজা ইমান ডাঙৰ ডাঙৰ अरे यार आई नहीं दाम मुझे छोड़ने जाना तो भाई की कहने को कैमरा गाइस মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব লাইক যদি ভাল হৈছে লাইক কমেণ্ট শ্বেয়াৰ একদম ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব ব্লগটো বহুত কষ্টকৈ বনাইছোঁ আৰু সেই ব্লগটো যোনদিনাখন বনাইছিলোঁ সেইদিনাখন ঈদ আছিল কিন্তু মই সেইদিনাখন মানে বিশেষ এটা কামৰ কাৰণে মই আহি ৰাতি আপোনালোকক মানে ভিডিঅ'টো আপলোড দিব নোৱাৰিলোঁ গতিকে আজি দেওবাৰ আজি আপোনালোকলৈ আপলোড দিছোঁ চাব যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ